নমস্কাৰ বন্ধুসকল, মই আজি এটা নতুন মিউজিক ভিডিঅ'ৰ শ্বুটত আহিছোঁ আৰু গানটো কাৰ আৰু শ্বুটিঙত কোন কোন আছে সকলোকে দেখুৱাম আৰু মোৰ মেকআপটো বিশেষকৈ দেখুৱাম, চবকে দেখুৱাম। মেকআপটো কেনেকৈ পায় কমেণ্ট বক্সত এবাৰ জনাব। গানটোত আকৌ পুনৰবাৰ সুব্ৰতক লগ পালোঁ। আগতেও এটা ভিডিঅ'ত সুব্ৰতক লগ পালোঁ। সুব্ৰত, কেনেকুৱা পালা আজি? খুব ভাল লাগিছে। তোমাৰ লগতো আগতে কাম কৰিছোঁ, আজি আকৌ কৰিবলৈ পাই ভাল লাগিছে আৰু লগতে খুব ধুনীয়া পৰিৱেশ। ইয়াত আজি আমি অলপ বিহুসুৰীয়া গান এটা শ্বুটিং কৰিম। লগতে জনপ্ৰিয় চুমি বৰা আমাৰ লগত আছে। চুমি বৰাই দুই এষাৰ ক'লে ভাল পাম। হেল্ল' হাই এভৰিৱান। চ' বাছত ঠেকেচা খাই মেকআপত বহিছোঁ। দাদাক ফাৰ্ষ্ট টাইম লগ পাইছোঁ, ভাল লাগিছে। আমাৰ আড্ডা বহিছে, আৰম্ভ হৈছে। ধুমাধুম মেকআপ কৰোঁ। অলৰেডি দেৰি হ'ল, 12টা বাজিলে। আমি হাফ ডে খাই দিলোঁ। মেকআপ হোৱাৰ পিছত আকৌ দেখুৱাম। তেতিয়া আপোনালোকে চাব। আমাৰ কোৰিঅ'গ্ৰাফাৰ সমীৰদাৰ লগত লকডাউনৰ পিছত প্ৰথম মোৰ কাম ভাল লাগিলে। বহুত দিনৰ পিছত অজয়ৰ লগত আকৌ কাম কৰি ভাল লাগে। এইটো ভালেই কৰা। আগতে মোৰ লগত মেক্সিমাম কাম কৰিছে অজয়। এতিয়া লকডাউনৰ পিছত আজি কিন্তু আজি ফাৰ্ষ্ট কৰিছে, প্ৰথম ধুনীয়া কৰিছে। কামেই ভাল। আজি আমাৰ গানৰ যোনজন একদম মেইন মানুহ, তেখেত মোৰ ওচৰত আছে। তেখেতৰ লগত অকণ কথা পাতোঁ। নমস্কাৰ দেই। কি খবৰ আপোনাৰ? খবৰ বেয়া নহয়, ভালে। অজয়ৰ লগত কাম কৰিছোঁ, আগতে বহুত কৰিছোঁ, কিন্তু বহুত দিন লগ পোৱা নাছিলোঁ অজয়। মানে কি হয়, ব্যস্ত যে, তেতিয়া মানে বেলেগ বেলেগ ল'ব লগা হয়। আজি কি ভাগ্যত পালোঁ সঁচাকৈ, মানে খুব ভাল মেকআপ। মোৰ ভাগ্য সেইকাৰণে সঁচাকৈ খুব ভাল লাগিছে আৰু খুব ভাল কাম কৰিলে। এতিয়া আকৌ কষ্টিউম চেঞ্জ, এতিয়া বিহু কষ্টিউম আমাৰ চুমিক এতিয়া বহুত সোনকালে ৰেডি কৰি দিব লাগিব, তাৰপিছত আকৌ দেখুৱাম আমি। এতিয়া আমাৰ শ্বুটিং পেকআপ হ'ল আৰু যদি মোৰ ভিডিঅ'টো আজি আপোনালোকৰ ভাল লাগিছে আৰু মেকআপবোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। থেংক ইউ।